বেক টু মাই ইউটিউব চেনেল। আমি গৈ আছোঁ বাঁহৰ চুঙাত মাংস বনাই খাম আৰু বাঁহ কাটি আছোঁ এতিয়া জংঘলৰ মাজত আপোনাক দেখাবলৈ চেষ্টা কৰিম। এই চাৰ বাঁহ এডাল ওলোৱা হৈছে সম্পূৰ্ণৰূপে ব্ৰাদাৰ কাটি আছে আৰু এইটো বাঁহত আমি কি কৰিম এই বাঁহৰ ভিতৰত মাংস সোমাই জুইত দি দিম। যিটো এতিয়া সেই সময়ত পানী আছিলে 3 মাহমান আগতে পুখুৰীটো দেখিছোঁ যে এইটো সেইটো পুখুৰী চাওক। এতিয়া সেই পুখুৰীটো এতিয়া অৱস্থা এনেকুৱা শুকাই একেবাৰে শেষ হৈ গৈছে, পানী নাই ইয়াত। মাছ আছিলে বাছ ফিনিছ দোস্ত। এইটো বাঁহৰ চুঙাটো এতিয়া বঢ়িয়া কৰি এইটো আমাৰ হেক্সিবলেৰে কাটা হ'ব, বঢ়িয়া কৰি ডিচিপ্লিনত কটা হ'ব। কটাৰ পিছত এইটো ইয়াৰ ভিতৰত ভালকৈ চফা কৰি লৈ ইয়াৰ ভিতৰত মানে দেখিছে এতিয়া দেখাইছে এইটো চাফা অভিযান চলিছে। ইয়াত এইটো ধোৱা হৈছে, পানী মাৰা হৈছে, ভালকৈ ধোৱা হ'ব। এয়া আমি বাঁহৰ চুঙাত মাংস দিবলৈ এইটো বাঁহৰ চুঙা দেখা পাইছে। তাৰপিছত আপোনালোকে দেখিছে ইয়াৰ পিছত থালি, তাৰপিছত এইটো ধনিয়া পাত আৰু আছে এইফালে নহৰু আৰু আদা মানে আদৰত ইয়াতে মানে পিচি লোৱা হৈছে। এতিয়া ডাইৰেক্ট ভিডিঅ'টো ৰাতি দিনৰ পৰা ৰাতি ভাগত আহিলে আপোনালোকক কৈছোঁ ৰাতি এইটো ইষ্টমাৰ কৰিম। তো এইটো কেনেকৈ আমি কাম কৰোঁ এতিয়া আমি দেখুৱাব চেষ্টা কৰিম। লগ চলো লেটছ গো। এতিয়া আৰম্ভ হৈছে এইটো ইলা মানে এইটো মিক্স কৰি আছে, মিক্স কৰা এতিয়া বাঁহৰ চুঙা আমি ভৰাই ইয়াৰ ভিতৰত অলপ তেল দিয়াৰ পিছত ভিতৰত অলপ মানে নহ'লে জুই দিলে হেৰি হৈ যাব ন। তো ইয়াত তেল দিয়াৰ পিছত এনেকুৱা দেখিছে এইটো কথাই দি কম এতিয়া হৈছে মাংস মানে গাহৰি মাংস এই চুঙাৰ ভিতৰত ভৰা প্ৰক্ৰিয়া চুৰু হৈ গৈছে। এইটো এতিয়া একদম সম্পূৰ্ণ ভৰোৱা হৈ গ'ল। ইয়াৰ পিছত ইয়াত আমি সোপা দিম, সোপা মানে এইটো ব্লক কৰিব লাগিব না, তাতো অক্সিজেন ব্লক কৰিব লাগিব। আমি গাহৰি এতিয়া এইটো আমি সোপা দিম, সোপাটো বনালোঁ এতিয়া সোপাটো লগাম, সোপাটো মাৰি দিয়া হ'ব। এইটো একদম জুইত দিয়া হৈছে ফায়াৰত। ইয়াৰ পিছতটো ৰেডি হৈ যাব সেইটো জ্বলি। মাংস খাবি মাংস এয়া আছে গাহৰি পোৱালি। তো বন্ধুসকল এতিয়া আমাৰ এইটো জুইত দিয়া পূৰা হৈ গ'ল। এতিয়া আমি এইটো ওলাম। ইয়াৰ ভিতৰত কেনেকুৱা হয় মাংসটো আপোনালোকে চাব। এইটো প্ৰথমতে সোপা এইটো গৰম হৈ আছে, সোপাটো খোল খাই গ'ল। ভিতৰত চাওক কেনেকুৱা ধোঁৱা ওলাইছে দেখাইছেনে একদম। এতিয়া এইটো আমি ইয়াত ঢালিম, বঢ়িয়া গোন্ধ আহিছে দেই একেবাৰে। নহয় এইটো সম্পূৰ্ণ খালী। এতিয়া ইয়াত মোবাইলটো লৈ আহক। এতিয়া চাওক এই মাংসখিনি ইমান বঢ়িয়া হৈছে। ইয়াত নৰম হৈছে নেকি, নৰম হৈছে, বঢ়িয়া হৈছে, পুৰা আৰামছে এইটো সিজি গৈছে। দেখিবলৈ বেয়া কিন্তু খাবলৈ বহুত ভাল। এইটো খাই দেখোঁ এইটো খাই এই বহুত গৰম পোৱা নাযাব এতিয়া। এইটো বঢ়িয়া আহিলে ভিডিঅ'টো ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কৰিব। ধন্যবাদ।